এভৰিৱান সকলোলৈকে স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মই আছোঁ হি মাৰ ঘৰত মানে হঠাতে আহিবলগীয়া হ'ল মানে মা ভাগৰ গা বেয়া সেইবাবে ঘপককৈ আহিলোঁ আহি মানে তেওঁ গা বেয়া আৰু আহি খং উঠিছে মানে দেখি পিনি যে ইমান বেছি গা বেয়া কিন্তু মোক কোৱা নাই আৰু ইমান বেছি বেয়া গম পাওঁ অলপ বেয়া বুলি আহি গম পাইছে যে বেছি বেয়া দেখাইছিলে বাৰু ডাক্তৰৰ ওচৰত কিন্তু ভালকৈ ভাল নহ'লে আৰু মানে তেওঁৰ এটা প্ৰব্লেম যে অকণমান কিবা এটা হ'লে ডাক্তৰৰ ওচৰত নাযায় বহুত বেছি হ'লে যায় ধেৰ ইছ্যু মানে মই গুচি গ'লে ঘৰত যিহেতু গৰু ছাগলী আছে সেইবিলাক কোনে চাব বা সেইবিলাক মানে ধেৰ ইছ্যু নাযায় দেউতাও কৈছে দুবাৰমান নিবলৈ বিচাৰিছিলে কিন্তু মানে নাযাওঁ বুলি ক'লে আৰু মই সেইবাবে দেউতাই ক'লে যে ই নাযায় বোলে ডাক্তৰৰ ওচৰত মই আহিলোঁ আহি পিনি দেখিছোঁ যে মোক দেখি তেওঁ ওলাই আহিছে আৰু মানে পোন হ'বলৈ পৰা নাই মানে চাপৰি ওলাই আহিছে আৰু সেই দৃশ্যটো দেখি পিনি মোৰ মানে বহুত খং উঠি গ'ল আৰু গালিও দিছোঁ মানে বেয়াও লাগে কিন্তু গালি দিছোঁ মানে এইকাৰণে কিয় নাই যোৱা মানে আৰু ইমান বেছি বেয়া বুলি কিয় কোৱা নাই মানে চবেই ওচৰৰ মানুহবিলাকে কৈছে যে তই আহিলি ভালেই কৰিলি তোৰ মা ভাগক বেছিকৈ গা বেয়া হৈ আছে সেয়ে আহিলোঁ আৰু পিছদিনাখনেই একদম ডাক্তৰৰ ওচৰত লৈ গ'লোঁ মানে তেওঁ গ'ল আৰু যিজন ডাক্তৰক দেখাই থাকে অলপ দূৰত হয় সেই ডাক্তৰজনক অকণমান মানে পিছবেলা টাইমত বহে কাৰণে অলপ প্ৰব্লেম হয় অহা যোৱা কৰাত তথাপিতো মই সাহস কৰি আৰু জোৰ কৰি লৈ গ'লোঁ সেয়াই আৰু এতিয়া মই আছোঁহি ঘৰত আৰু কেইদিনমান ঘৰৰ পৰাই ভিডিঅ'বিলাক দি থাকিম গতিকে আপোনালোকে ভিডিঅ'বিলাক চাব মানে আৰু ভিডিঅ'টো চাই থাকিব আৰু এতিয়া সন্ধিয়া হৈছে বেটা আছে ককাৰ লগত মানে এই ফোনটোত তাই গান বজাই দিব লাগে আৰু দেউতাই তেনেকৈ গান বজাই দিছে সি চাইছে আৰু সিও টিপিছে টিপি পিনি সি গান চেঞ্জ কৰি আছে সেনেকুৱা কৰি আছে এনেকৈ অকণমান সময় খেলিলে তাৰপিছত তাৰ আমনি লাগি গ'ল আৰু তেনেকুৱাতে আহিলে বায়েকহঁত আহিলে আৰু এতিয়া বায়েকহঁতৰ লগত সি নাচিছে তাই ভিডিঅ' চাই আছিলে ই দেখিলে বেটা দেখিলে তাকো এতিয়া চাব লাগে আৰু নাচিব লাগে সেইকাৰণে তাক এই টেবুলখনৰ ওপৰতে তুলি দিছে আৰু ওচৰত আমি বহিয়ে আছোঁ সেনেকৈ নাচিছে আচলতে বেটাই গান চান শুনিলে খুব ভাল পায় সিও নাচিবলৈ বিচাৰে আৰু তাই কেনেকৈ ফূৰ্তি কৰা দেখি ভাল লাগিছে অলপ সময় খেলিলে আৰু খেলাৰ পিছত বায়েকো গ'লগৈ এনেকৈ আৰু ভিডিঅ' আজি বনোৱা নহ'লে বিশেষকৈ সেইবাবে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰতে চাই আছে প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ভিডিঅ'বিলাক চাব পাৰে ধন্যবাদ।